আমি আমার অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাকো অভিনন্দন জনালোঁ যে যাতে আগন্তুক দিনত আমাৰ KSDCৰ যি পিচ একৰ্ডৰ মাধ্যমেৰে ৰাজ্য ভাষা আৰু এষ্টিকৰণ এই দাবীবিলাক যাতে আমাৰ চেণ্ট্ৰেল বিজেপিৰ নেতৃত্ব তথা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই খুব যত্ন সহকাৰে আগন্তুক চিন্তা কৰে কাৰণ কোচ ৰাজবংশী জাতিয়ে এইবাৰ আমাৰ পিচ একৰ্ডৰ মাধ্যমেৰে যাতে সমস্যা সমাধান হয় তাৰ কাৰণে কিন্তু ভোটদান আপোনালোকক দিছে আৰু বিপুল ভোটত জয়যুক্ত কৰিছে। গতিকে সন্মানীয় আজিৰ এই চেগতে মই জীৱন সিংহ ডাঙৰীয়া মহাশয়ক ধন্যবাদ জনালোঁ, আমাৰ তপতি মেমকো ধন্যবাদ জনালোঁ, জনগণক ধন্যবাদ জনালোঁ। অসম আৰু উত্তৰবংগৰ আমাৰ কোচ কমতাপুৰী জনগণে যি আকুণ্ঠ সমৰ্থনেৰে বিজেপিক বিপুল ভোটত জয়যুক্ত কৰিল তাৰ কাৰণে প্ৰথমতে কোচ কমতাপুৰী জনগণক ধন্যবাদ জনালোঁ। ইতিমধ্যে আমি আগতে কৈছিলোঁ যে আমি অসমতো বিজেপিক সমৰ্থন কৰিছিলোঁ আৰু বেংগলতো আমি মুকলি সমৰ্থন কৰিছোঁ। তে এইবাৰ যি বিজেপি বিপুল ভোটত জয়যুক্ত লাভ কৰিল তাৰ কাৰণে কমতাপুৰ কোচ কমতাপুৰী জনগণ ৰাজবংশী জনগণ যে সুন্দৰভাৱে ভোটদান কৰিছে 100% ভোটদান কৰিছে তাৰ কাৰণে পুনৰবাৰ শ্ৰদ্ধা জনালোঁ। তে মূল কথা হ'ল এই চেগতে আৰু একেলগে আমি সগাই জীবন সিংহ জিন্দাবাদলৈ ধনী দিংটা জীবন সিংহ জিন্দাবাদ 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 জীবন সিংহ জিন্দাবাদ 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 জীবন সিংহ জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ। ধন্যবাদ।